আজি লক্ষী পূজাৰ ব্লগ ভিডিঅ' এটা লৈ আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এয়া চাওঁ, কালাকুচি লক্ষী পূজা চাবলৈ গৈছিলোঁ, সেয়েহে ভাবিলোঁ এটা ব্লগ ভিডিঅ' বনাওঁ। আৰু যিহেতু বহুত ডাঙৰ হয় কালাকুচি পূজা, আৰু ইফালে মিঠাই দোকান, আৰু ইফালে মানুহ কিমান ভিৰ চাওকচোন ৰাস্তাত। আৰু ভিৰ হেঁচা ঠেলা, আৰু থিয়েটাৰ চোৱাহে যেনহে লাগে দেই মানুহ ভিৰত। খোজ দিবলৈ জাগা নাই। আৰু ইফালে মিঠাই দোকান, আৰু ইফালে মন্দিৰৰ ভিতৰত সোমাই যোৱা গেটটো এয়া চাওক। আৰু এয়া কালাকুচিত বহুত ডাঙৰ হয় পূজা, সেয়েহে সকলো মানুহ চাবলৈ আহে। আৰু এয়া মানুহ ভিৰ। আমি এয়া মন্দিৰৰ আগত দুখনমান ফটো উঠালোঁ, আৰু মন্দিৰৰখিনি বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিল। আৰু ইফালে আমি সোণা কিলিপ লৈ ল'লোঁ, আৰু ইফালে ফটো উঠি আছোঁ, ভিডিঅ' বনালোঁ। আৰু এয়া মন্দিৰৰ ভাগৰ ডেক'ৰেশ্যন বিৰাটেই ভাল লাগি আছে। আৰু ইফালে মন্দিৰৰ ওচৰতে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি বনাইছে। আৰু এয়া বহুত মানুহ ভিৰ, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ, যিহেতু জুবিনদাই ন্যায় পোৱা নাই, আৰু যাতে সোনকালে ন্যায় পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু এয়া বাচন বৰ্তন বহুত ভিৰ, তথাপিও চালোঁ ভিৰৰ মাজতে। আৰু ইফালে মীনা বজাৰত সোমাই গ'লোঁ। মীনা বজাৰত বহুত ধুনীয়া মানুহ ভিৰ, ইফালে চাৰ্কেছ, ইফালে চুৰকি, আৰু এইটো চুৰকিত উঠি ভালে লাগে। আৰু কিমান মানুহৰ চিঞৰ শুনিব দেই। আশা কৰোঁ সকলো ভিডিঅ'টো চাই ভাল পাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিহেতু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, সকলোৱে চাব। আৰু কেনেকুৱাকৈ ঘূৰাইছে চাওকচোন। আৰু মই ভিডিঅ' দিয়াত দেৰি হ'ল। এয়া মানুহেই মানুহ, কিমান মানুহ চাওক। ভিৰ, আৰু মানুহ ভিৰৰ মাজতে অকণমান ময়ো ভিডিঅ' বনাইছিলোঁ দেই। ভিডিঅ'টো শেষলৈ চাব। আৰু এনেকুৱা ভিৰত দোকানত সোমাবলৈও জেগা নাপায় খোজ দিবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই।